Hello friends, welcome back to my YouTube channel Info8. আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে কোৱিন পৰ্টেলৰ পৰা আপোনালোকৰ কোভিড ভ্যাকচিন সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। হয় বন্ধুসকল, আপোনালোকে কোভিড ভ্যাকচিন সাৰ্টিফিকেট কোৱিন পৰ্টেলৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰিব। হয় বন্ধুসকল, আজিৰ সময়ত কোভিড ভ্যাকচিন সাৰ্টিফিকেটৰ ইম্পৰ্টেন্স খুবেই বেছি, কিয়নো আপুনি যিকোনো কামতে নাযাওক কিয় কোভিড ভ্যাকচিন সাৰ্টিফিকেট শ্ব' কৰিবলগীয়া হ'ব পাৰে। যেনেকুৱা আপুনি স্কুল, কলেজ বা ইউনিভাৰ্চিটিত এজ এ টিচাৰ বা এজ এ ষ্টুডেণ্ট হিচাপে যাব খোজে, তেতিয়াহ'লে আপোনাৰ কোভিড ভ্যাকচিন সাৰ্টিফিকেট দেখুৱাবলগীয়া হ'ব পাৰে। লগতে যদি আপুনি হোষ্টেলত ৰিটাৰ্ণ যাব খোজে, তেতিয়াহ'লে আপুনি কোভিড ভ্যাকচিন সাৰ্টিফিকেট দেখুৱাবলগীয়া হ'ব পাৰে। যদি কোনোবাই ইণ্টাৰ ষ্টেট ট্ৰেভেল কৰিব খুজিছে, এটা ৰাজ্যৰ পৰা আৰু এটা ৰাজ্য বা ট্ৰেইন বা প্লেনত যদি ট্ৰেভেল কৰিব খুজিছে, তেতিয়াহ'লেও কোভিড ভ্যাকচিন সাৰ্টিফিকেটটো দেখুৱাবলগীয়া হ'ব পাৰে। হয় বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনাক দেখুৱাম কেনেকৈ সহজতে আপুনি কোৱিন পৰ্টেলত আপোনাৰ কোভিড ভ্যাকচিন সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয় বন্ধুসকল, আপোনাৰ কোভিড ভ্যাকচিন সাৰ্টিফিকেটটো ডাউনলোড কৰিবৰ কাৰণে প্ৰথমতে যিকোনো ব্ৰাউজাৰত আপুনি টাইপ কৰিব লাগিব কোৱিন, COWIN, কোৱিন টাইপ কৰি আপুনি সাৰ্চ কৰিব লাগিব। এয়া চাওক, কোৱিন টাইপ কৰি সাৰ্চ কৰোতে প্ৰথমতে যিটো লিংক আহিব সেইটো লিংকত ক্লিক কৰিব লাগিব। এয়া চাওক, মই লিংকটোত ক্লিক কৰিলোঁ। এয়া চাব পাৰিছে আপুনি, ক্লিক কৰোতে ইয়াতে কি অপশ্যন আহিছে, ৰেজিষ্টাৰ বা সাইন ইন। মই ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰোতে চাব পাৰিছে আপুনি এটা নতুন উইন্ডো খোল খাইছে। ইয়াতে কি লিখা আছে চাওক, ৰেজিষ্টাৰ অৰ সাইন ইন ফৰ ভ্যাকচিনেশ্যন। ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব, যিটো নাম্বাৰৰ সহায়ত আপুনি আপোনাৰ কোভিড ভ্যাকচিন বুক কৰিছিলে বা কোভিড ভ্যাকচিন লওঁতে যিটো নাম্বাৰ আপুনি দিছিলে সেইটো নাম্বাৰ দিব লাগিব। ইয়াত চাওক, মই মোৰ নাম্বাৰটো টাইপ কৰি আছো। এতিয়া নাম্বাৰটো টাইপ কৰাৰ শেষত আপুনি গেট OTP ক্লিক কৰিব লাগিব। ইয়াত চাওক, মই গেট OTP ক্লিক কৰিলো। ইয়াত চাব পাৰিছে আপোনালোকে এটা নাম্বাৰ আহিছে, OTP-টো কপি কৰি লৈছো। ইয়াত চাওক, মই OTP-টো কপি কৰিলো আৰু পেষ্ট কৰি দিলো। এতিয়া মই ক্লিক কৰিব লাগিব ভেৰিফাই এণ্ড প্ৰচিডত। এয়া চাব পাৰিছে আপুনি, প্ৰচিডত ক্লিক কৰোতে কি আহিছে, একাউণ্ট ডিটেইলছ, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ মোৰ ৰেজিষ্টাৰ আছে এইটো। লগতে কি আহিছে আপুনি চাব পাৰিছে, মোৰ নাম, মোৰ ৰেফাৰেন্স ID, ডেট অফ বাৰ্থ, ফটো ID কি দিছিলো মই, আধাৰ কাৰ্ড নেকি, এই গোটেই ডিটেইলছটো আহিছে। লগতে কি আহিছে চাওক, আপুনি শেষৰ পিনে চাব পাৰিছে চাৰ্টিফিকেট বুলি লিখা আছে। হয় বন্ধুসকল, ইয়াতে যদি আপুনি ক্লিক কৰে আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। এয়া চাওক, মই ক্লিক কৰিলো। ক্লিক কৰোতে আপুনি চাব পাৰিছে চাৰ্টিফিকেটটো এয়া ডাউনলোড হ'ব। এয়া চাওক, এতিয়া যদি মই ডাউনলোডত ক্লিক কৰো, চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। এয়া আপুনি চাব পাৰিছে চাৰ্টিফিকেটটো ডাউনলোড হৈ আছে। এয়া বন্ধুসকল, আপুনি চাব পাৰিছে চাৰ্টিফিকেটটো অলৰেডি ডাউনলোড হৈ গৈছে। এতিয়া মই চাৰ্টিফিকেটটো খুলি চাম সঁচাকে এইটো ফাইনেল কোভিড ভ্যাকচিন ফাইনেল চাৰ্টিফিকেট হয় নে নাই। এয়া চাব পাৰিছে চাৰ্টিফিকেটটো খোল খাইছে। ইয়াতে কি লিখা আছে, ফাইনেল চাৰ্টিফিকেট ফৰ COVID-19 ভ্যাকচিনেশ্যন। হয় বন্ধুসকল, চাব পাৰিছে এয়া ফাইনেল চাৰ্টিফিকেট ফৰ COVID-19 ভ্যাকচিনেশ্যন। এই চাৰ্টিফিকেটটো দুটা পাৰ্ট আছে। প্ৰথম পাৰ্টটো হ'ল বেনিফিচিয়াৰী ডিটেইলছ, মানে যিজন বেনিফিচিয়াৰী আছে, যিজন মানুহে ভ্যাকচিন লৈছে তেখেতৰ ডিটেইলছ। প্ৰথমতে আছে চাওক, বেনিফিচিয়াৰীৰ নাম, মানে হিতাধিকাৰীৰ নাম, বয়স, জেণ্ডাৰ আদি কৰি কিছু ইনফৰমেশ্যন আছে। ছেকেণ্ড পাৰ্টটোত আছে, চাব পাৰিছে আপোনালোকে, ভ্যাকচিনেশ্যন ডিটেইলছ। ভ্যাকচিনেশ্যন ডিটেইলছত কি আছে চাব পাৰিছে আপুনি, ভ্যাকচিন নেম, ডেট অফ ফাৰ্ষ্ট ড'জ, ডেট অফ ছেকেণ্ড ড'জ, ভ্যাকচিনেটেড বাই, ভ্যাকচিনেশ্যন এট, মানে আপুনি কোনটো ভ্যাকচিন লৈছে, কোভেক্সিন লৈছে নে, কোভিডশিল্ড লৈছে নে, অইন কিবা ভ্যাকচিন লৈছে, প্ৰথম ড'জটো কেই তাৰিখে লৈছিলে, ছেকেণ্ড ড'জটো কেই তাৰিখে লৈছিলে, আৰু লগতে কোনে আপোনাক ইনজেকশ্যনটো দিলে, যিজন হেল্থ এমপ্লয়ী আছিলে, স্বাস্থ্য কৰ্মচাৰী আছিলে, তেখেতৰ নাম, লগতে আপুনি কোনটো চেণ্টাৰত ল'লে, এই ডিটেইলছখিনি আপোনাৰ ভ্যাকচিনেশ্যন ডিটেইলছত থাকিব। হয় বন্ধুসকল, এনেকৈ আপোনালোকে আপোনালোকৰ নিজৰ কোভিড ভ্যাকচিন চাৰ্টিফিকেটটো সহজতে ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।